এই নাম অৰ্থাৎ লিষ্টবিলাক পঢ়ি শুনাই দিব। গতিকে আজি এই নমিনেশ্যনৰ ফলাফলত বিৱৰণী দাঙি দিবৰ কাৰণে মই আমাৰ আজি চিৰাং জিলা কোঅপাৰেটিভ ছ'চাইটিৰ সন্মানীয় আমাৰ জ্যেষ্ঠ আমাৰ ইনস্পেক্টৰ সৌৰভ মজুমদাৰ ডাঙৰীয়া, লগতে আমাৰ ছিনিয়ৰ ইনস্পেক্টৰ প্ৰবীণ কুমাৰ বসুমতাৰী ডাঙৰীয়া, লগতে আমাৰ ইনস্পেক্টৰ প্ৰমোদ বসুমতাৰী ডাঙৰীয়া, লগতে আমাৰ সন্মানীয় ছিনিয়ৰ ইনস্পেক্টৰ বাইদেউ বীণা বসুমতাৰী ডাঙৰীয়ানী আৰু সন্মানীয় ৰাইজ, আজি এই ফলাফলৰ বিৱৰণীটো ঘোষণা কৰি দিবৰ কাৰণে মই আমাৰ ৰিটাৰ্ণিং অফিচাৰ তেখেত আমাৰ প্ৰবীণ কুমাৰ বসুমতাৰী তেখেতক মই দাঙি দিবৰ কাৰণে অনুৰোধ ৰাখিছোঁ। ঠিক আছে, মই এতিয়া আমাৰ এছিষ্টেণ্ট ৰিটাৰ্ণিং অফিচাৰ আমাৰ সৌৰভ মজুমদাৰ ডাঙৰীয়াই তেখেতে ফলাফলৰ বিৱৰণী কৰি শুনাই দিব, তেখেতক মই অনুৰোধ ৰাখিছোঁ। সন্মানীয় আমটেকা সমবায় সমিতিৰ অংশীদাৰসকল, আপোনালোকে আজি দিনটোজোৰা অপেক্ষা কৰি যেনেকৈ আমাৰ নমিনেশ্যন পেপাৰ ছাবমিট কৰিলে, সেইকাৰণে আপোনালোকৰ আমি আমাৰ বিভাগৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমাৰ নমিনেশ্যন পেপাৰ আমি আনৰিজাৰ্ভ কেটাগৰীত 21জন শ্বেয়াৰ হোল্ডাৰৰ পৰা আমি নমিনেশ্যন পেপাৰ পাইছিলোঁ আৰু এই 21জনৰে নমিনেশ্যন পেপাৰ গ্ৰাহ্য হৈছে। তাৰপিছত আমাৰ ওমেন ৰিজাৰ্ভ কেটাগৰী, মহিলাৰ সংৰক্ষিত 2খন আসনৰ বাবে আমি 4জনী অংশীদাৰৰ পৰা নমিনেশ্যন পেপাৰ পাইছিলোঁ। এই 4জনৰ ভিতৰত 4জনৰে নমিনেশ্যন গ্ৰাহ্য বুলি ঘোষণা কৰা গৈছে আৰু আমাৰ অনুসূচিত জাতি জনজাতিৰ কাৰণে সংৰক্ষিত 1খন পদৰ বাবে আমি 2খন নমিনেশ্যন পেপাৰ পাইছিলোঁ। এই 2খন নমিনেশ্যন পেপাৰে বৈধ বুলি কোৱা গৈছে। গতিকে আমি যিখিনি নমিনেশ্যন পেপাৰ পাইছিলোঁ গোটেইখিনি আমাৰ আজি বৈধ বুলি ঘোষণা কৰা গৈছে। মই এতিয়া আপোনালোকৰ নাম আৰু কোনটো কেটাগৰীত আমাৰ কোনজনে নমিনেশ্যন পেপাৰ ছাবমিট কৰিছিল সেইখিনি ঘোষণা কৰি দি আছোঁ। শ্ৰী অবেন বসুমতাৰী অসংৰক্ষিত পদৰ বাবে নমিনেশ্যন জমা দিছিল। শ্ৰী টিকাৰাম বসুমতাৰী তেখেতে অসংৰক্ষিত পদৰ বাবে নমিনেশ্যন জমা দিছিল। শ্ৰী জোসেফ বসুমতাৰী তেখেতে অসংৰক্ষিত পদৰ বাবে নমিনেশ্যন জমা দিছিল। শ্ৰী নবীন ব্ৰহ্ম তেখেতে অসংৰক্ষিত পদৰ বাবে নমিনেশ্যন দিছিল। শ্ৰীমতী জামেশ্বৰী ইস্তাৰী তেখেতে মহিলা সংৰক্ষিত পদৰ বাবে নমিনেশ্যন দিছিল। শ্ৰীমতী সম্বাৰী বসুমতাৰী তেখেতে মহিলা সংৰক্ষিত পদৰ বাবে নমিনেশ্যন দিছিল। শ্ৰী দেৱৰ ইছলাৰী তেখেতে অসংৰক্ষিত পদৰ বাবে নমিনেশ্যন দিছিল। শ্ৰী ৰুদ্ৰপ্ৰসাদ বসুমতাৰী তেখেতে অসংৰক্ষিত পদৰ বাবে নমিনেশ্যন দিছিল। শ্ৰী ফুলেন নাৰ্জাৰী তেখেতে ST ৰিজাৰ্ভ পদৰ বাবে নমিনেশ্যন দিছিল। শ্ৰী টাংকা ৰাজ ছেত্ৰী তেখেতে অসংৰক্ষিত পদৰ বাবে নমিনেশ্যন দিছিল। শ্ৰী নিৰ্মল সাহা তেখেতে অসংৰক্ষিত পদৰ বাবে নমিনেশ্যন দিছিল। শ্ৰী সুমেল নাৰ্জাৰী তেখেতে অসংৰক্ষিত পদৰ বাবে নমিনেশ্যন দিছিল। শ্ৰী দেৱেন্দ্ৰ ব্ৰহ্ম তেখেতে অসংৰক্ষিত পদৰ বাবে নমিনেশ্যন দিছিল। শ্ৰী পুলেন্দ্ৰ বসুমতাৰী তেখেতে অসংৰক্ষিত পদৰ বাবে নমিনেশ্যন দিছিল। শ্ৰীমতী শান্তিনা মুছাহাৰী তেখেতে মহিলা সংৰক্ষিত পদৰ বাবে নমিনেশ্যন দিছিল। শ্ৰী বাৰেন ব্ৰহ্ম তেখেতে ST ৰিজাৰ্ভ কেটাগৰীৰ কাৰণে নমিনেশ্যন দিছিল।
শ্ৰী বিজয় ব্ৰহ্ম তেখেতে অসংৰক্ষিত পদৰ বাবে নমিনেশ্যন দিছে। শ্ৰী দুৰ্গা ভগত তেখেতে অসংৰক্ষিত পদৰ বাবে নমিনেশ্যন দিছে। শ্ৰী বিপিন নাৰ্জাৰী তেখেতে অসংৰক্ষিত পদৰ বাবে নমিনেশ্যন দিছে। শ্ৰী ইছমাইল হুছেইন তেখেতে অসংৰক্ষিত পদৰ বাবে নমিনেশ্যন দিছে। শ্ৰীমতী জয়ন্তী বালা ৰায় তেখেতে মহিলা সংৰক্ষিত পদৰ বাবে নমিনেশ্যন দিছে। শ্ৰী সুজেন বসুমতাৰী তেখেতে অসংৰক্ষিত পদৰ বাবে নমিনেশ্যন দিছে। শ্ৰী বিমল মাধুবা তেখেতে আনৰিজাৰ্ভ কেটাগৰীৰ কাৰণে নমিনেশ্যন দিছে। শ্ৰী শামছুল হক তালুকদাৰ তেখেতে অসংৰক্ষিত পদৰ বাবে নমিনেশ্যন দিছে। শ্ৰী পূৰ্জা বসুমতাৰী তেখেতে অসংৰক্ষিত পদৰ বাবে নমিনেশ্যন দিছে। শ্ৰী ভক্তবীৰ ছেত্ৰী তেখেতে অসংৰক্ষিত পদৰ বাবে নমিনেশ্যন দিছে। শ্ৰী জিতেন্দ্ৰ শুক্ল বৈদ্য তেখেতে অসংৰক্ষিত পদৰ বাবে নমিনেশ্যন দিছে। আমি মুঠ ২৭ জনী প্ৰাৰ্থীৰ পৰা আমি নমিনেশ্যন পাইছোঁ আৰু এই ২৭ জনী প্ৰাৰ্থীৰে নমিনেশ্যন পেপাৰ গ্ৰাহ্য বুলি আমি স্ক্ৰুটনি কৰি পাইছোঁ। আৰু আমাৰ আজি 10 তাৰিখত নমিনেশ্যনবিলাক জমা লোৱা হ'ল। এতিয়া অহা 12/6/23 তাৰিখলৈকে এই নমিনেশ্যন মানে উইথড্ৰ কৰাৰ দিন থাকিব। 12/6/2023 4টা বজালৈকে থাকিব। মানে আমাৰ 2 দিন সময় থাকে। নমিনেশ্যন যদি কোনোবা আমাৰ প্ৰাৰ্থীয়ে উইথড্ৰ কৰিব বিচাৰে এই 2 দিনৰ ভিতৰত উইথড্ৰ কৰিব পাৰিব। তাৰে পিছত আমাৰ 20/6/2023 তাৰিখত 9টা বজাৰ পৰা 12টা বজালৈকে আমাৰ সিদিনা এনুৱেল জেনেৰেল মিটিং আৰু মানে ইলেকশ্যন দুটা একেলগে হ'ব। গতিকে আমি ৰাতিপুৱা 9টাৰ পৰা 12টাৰ ভিতৰত AGM-খানি কমপ্লিট কৰিব লাগিব আৰু ঠিক 12টাৰ আগতে আমাৰ নিৰ্বাচনী প্ৰক্ৰিয়া আৰম্ভ কৰিব লাগিব। গতিকে আমাৰ 9টা বজাৰ পৰা 1 ঘণ্টা সময়ৰ ভিতৰত 10টা বজাৰ ভিতৰতে আমাৰ একচুৱেলি কোৰাম হ'ব লাগিব। গতিকে আমি বিভাগৰ তৰফৰ পৰা 20 তাৰিখৰ দিনা আপোনালোকৰ সকলোৰ উপস্থিতি, সকলো হেয়াৰ হোল্ডাৰৰ উপস্থিতি কামনা কৰিলোঁ আৰু এই বাৰ্ষিক সাধাৰণ সভা আৰু নিৰ্বাচন প্ৰক্ৰিয়াক শান্তিপূৰ্ণভাৱে সাফল্যমণ্ডিত কৰাৰ কাৰণে আবেদন ৰাখিলোঁ। ধন্যবাদ।